Hi friends, welcome to my YouTube channel. আজি আমি বনাম গাহৰি মাংস বইল। একচুৱেলি গাহৰি মাংস বইল মই খাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম খাই চাম কেনেকুৱা হয়। মই নবনাওঁ, দাদাই বনাব। মোৰ এটা কাম আছে, কি আছে, আদা, ৰচুন, জলকীয়া এতিয়া খুন্দি ৰাখিব বিচাৰোঁ। মই এতিয়া এইটো খুন্দিম আৰু গাহৰি মাংস বইল কেনেকুৱা বনাব আৰু খাই কেনেকুৱা টেষ্টি হ'ব সেইটো চাই থাকক। এয়া গাহৰি মাংস, এইটো কি বইল হ'ব না আজি? গাহৰি মাংস বইল আৰু দিছিলে এতিয়া পিচি আছোঁ। তো এতিয়া এনেকৈ চাই থাকিব, দেখাই আছোঁ। हाय दोस्तों, आज हम लोग बनाएंगे पिग चिकन, वो भी खरीसा टेंगा का साथ। ये क्या बोलता है, बॉईल बॉईल बनाता। अभी ये सोइल बना रहा है, ये अभी चिकन, ये अदरक लहसुन पीस रहा है। ये भी देखो हम लोग का लकड़ी कैसा है, पीसने वाला लकड़ी। अभी ये क्लीन करेंगे, क्लीन करने के बाद डालेंगे, जो होना देखेंगे। अभी नहीं हुआ, अभी नहीं हुआ। ठीक है, मांस গাহৰি মাংস বনাম মানে সেইটোৱে আৰু মানে মাজতো মানে অনলি গাহৰি মাংস বইল আমাৰ ছাৰে বনাই আছে। এবাৰ মাৰিলে নহয় নে? অন কৰি লোৱা নাছিল। আচ্ছা আচ্ছা আচ্ছা, এই কি হৈছে, জ্বলি গ'ল। জ্বলিলে এতিয়া বৰ্তমান পানী বইল কৰিছোঁ, এতিয়া পানীটো বইল আছে। এইটো মানে গৰম কৰিছোঁ। পানীটো গৰম হোৱাৰ পিছত কি হ'ব? পানীটো গৰম হোৱাৰ পিছত এতিয়া মই এইটো চিকেন মানে গাহৰি গাহৰি বেংগলৰ ন? গাহৰি বেংগলৰ গাহৰি এনেকুৱা দেখিছে না? আমাৰ অসমৰ গাহৰি কেনেকুৱা আৰু বেংগলৰ গাহৰি কেনেকুৱা আলাগ আলাগ। এইটো মানে বগা বগা, এইটোৰ সোৱাদটো বেলেগ, আমাৰ তাৰ সোৱাদটো বেলেগ। আমাৰ তাৰ তেলে একদম খাব নোৱাৰি, এইটো হ'লে তেল চেল চব সোমাই যায়, তেল নিচিনাই নালাগে। তাকে এতিয়া মই ধুই আনিম এইটো। ধুব যাব যাম। আৰু এইটো কি বস্তু? গাজ টেঙা। এইটো হ'ল আমাৰ অসমৰ লোকেল গাজ টেঙা। লোকেলটো মালটো লোকেল মানে এইটো বস্তুটো গাজ টেঙা হয়। ইয়াৰ ৰেটটো মানে 120 টকা। এইটো মানে এইটো কিনি অনা হৈছিলে। মোৰ লগৰ পাইলট এজন আছে, আমাৰ অসমৰ পাইলট। তেওঁক কৈছিলোঁ আনি দিবলৈ, তেওঁ ঘৰত যোৱাৰ সময়ত গুৱাহাটীৰ পৰা আনি দিছিলে। গুৱাহাটীৰ গাজ টেঙা আজি, গুৱাহাটীৰ গাজ টেঙা আজি ক'ত খাম? বেংগলত খাম। এতিয়া এইটো হৈ গ'ল ন? মাংসটো অলপ দাঙি দিছোঁ। হাই ফ্ৰেণ্ডছ, এয়া মাংস বইল হৈ আছে ইয়াত বৰ্তমান। ইয়াত আমি এতিয়া গাজ টেঙা ঢালিম। এয়া গাজ টেঙাটো এয়া ল'লোঁ, এয়া ঢালিলোঁ। কি কয় দস্তি? এই ল'লোঁ, এয়া ঢালিলোঁ। এই ল'লোঁ আৰু এবাৰ ল'লোঁ আৰু এবাৰ ঢালিলোঁ। খতম। টাটা বাই বাই। তাৰপিছত আমি অকণমান লৰাই আৰু ঢাকি দিলোঁ। ঢাকনিটো মাৰি দিলোঁ।